হেল্ল', মই আয়ুষী। এয়া লগত মোৰ মা। এয়া আমি চাৰ্কিট হাউচৰ ফ্ৰণ্টত। সৌখন ইটো পাৰে গান্ধী পাৰ্ক। এয়া আমি ক'লে গৈছোঁ দেখাই আছোঁ। গান্ধী পাৰ্কখন ক'ত আছে জানে নহয়? গীতাৰ্থী পইণ্টত। আৰু গীতাৰ্থী পইণ্টতে আছে আমাৰ সৰুকৈ এখন ৰেষ্টুৰেণ্ট, যাৰ নাম হ'ল ফুড এফেয়াৰ। আৰু ফুড এফেয়াৰ য'ত সোমাই সোঁ চাইডে দেখা পাব আমাৰ জুবিন দাক, আৰু তাৰ বাওঁফালেই আছে আমাৰ চাকি জ্বলোৱা ঠাই। মোৰ ছাবস্ক্ৰাইবাৰ কোনোবা আহিছেনে বাৰু আমাৰ এই সৰু ৰেষ্টুৰেণ্টখনলৈ? আমাৰ ইয়াত ফাষ্ট ফুডৰ লগতে ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ সকলোখিনি পাব। নাই অহা যদি আহিব দেই। এইয়া আপোনালোকক ফ্ৰণ্টৰ পৰা গান্ধী পাৰ্কখন দেখাইছোঁ চাওক। আমি ইয়ালৈ অহা এটাই উদ্দেশ্য আছিল, ট্ৰেড ফেয়াৰখন চোৱা। গেটৰ পৰাই চকুত পৰিল আমাৰ মৰমৰ জুবিন দাক ধুনীয়াকৈ সজাই পৰাই থোৱা অপূৰ্ব দৃশ্য। মায়ে সকলোকে হাই দিছে দেই। বাহিৰৰ দেশৰ পৰা আহি ইয়াত বহুতো ষ্টল দিছে। মই ভিডিঅ' কৰি থাকোঁতে পটককেনে এইটো ওলাই গ'ল, কিন্তু এই মেচিনটোহে কি মই ধৰিব নোৱাৰিলোঁ। গোটেই ষ্টলখিনি ঘূৰি এইয়া অলপ সৰু সুৰা বস্তু লৈ ল'লোঁ। ওলাই আহি আকৌ জুবিন দাৰ ওচৰ পালোহি। অলপ সময় তাতে মই জুবিন দাক চায়েই ৰ'লোঁ। ক'ত বা হেৰাই গ'ল তেওঁ, কিন্তু তেওঁৰ সৃষ্টি এতিয়াও সকলোতে গুণগুণাই আছে। ইয়াতো মাথো অকল জুবিন দাৰ মায়াবিনী। কেনে লাগিল মিনি ব্লগটো জনাব। বাই বাই।